হয়, মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ এইখন পথাৰত। এইখন পথাৰখন ইতিহাসৰ সাক্ষী হৈ ৰ'ব এইখন পথাৰ, কিয়নো এইখন পথাৰতেই বৰগোহাঁই বংশাৱলী শতবৰ্ষীয় অধিৱেশন অনুষ্ঠিত হ'ব। 600 বছৰীয়া আহোম ৰাজত্বকালৰ বৰগোহাঁই বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইসকলৰ ভিতৰত বৰগোহাঁই বংশাৱলী বৰগোহাঁইসকলৰ এই বংশাৱলী যি অধিৱেশন, এই অধিৱেশন এইখন পথাৰতে অনুষ্ঠিত হৈছে। আৰু 1921 চনতেই এইখন পথাৰ এইখন শিৱসাগৰতেই বৰগোহাঁই বংশাৱলী প্ৰথমখন সভা অনুষ্ঠিত হৈছিলে। আৰু আমাৰ সৈতে আছে কেন্দ্ৰীয় বৰগোহাঁই বংশাৱলী কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আছে। মই অকণ দূৰত আছে। আমি সম্পূৰ্ণ দৃশ্য এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আজপাকে সম্পূৰ্ণ দৃশ্য দেখুৱাই দিব। আজপাকে কিমান ডাঙৰকৈ কিমান ধুনীয়াকৈ সজাই পৰা তোলা হৈছে এই বৰগোহাঁই বংশাৱলী যি এই অধিৱেশনস্থলী। আৰু এইখন বৰগোহাঁই বংশাৱলী দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। আৰু আমি তেওঁলোকৰ কি ক'ব। আৰু মই কৈছোঁ আমাৰ সৈতে আছে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰগোহাঁই। হয়, আজি শিৱসাগৰ জিলাৰ মেছাগড়ৰ এই চাউবিন ক্ষেত্ৰত আমি সদৌ বৰগোহাঁই শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী শুভাৰম্ভণি অনুষ্ঠানটিৰ আমি প্ৰস্তুতি চলাই আছোঁ। অহা 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে এই মেছাগড়ৰ চাউবিন ক্ষেত্ৰতেই সদৌ বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণি অনুষ্ঠানটি আয়োজন হ'ব। ইতিমধ্যে আমাৰ যাৱতীয় প্ৰস্তুতি চলি আছে। আৰু আমাৰ বিভিন্ন স্থানৰ বংশধৰসকল আহি আমাৰ এই ক্ষেত্ৰস্থলত উপস্থিত হৈ তেখেতসকলে নিজৰ নিজৰ কাম কাজত নিজৰ দায়িত্বসমূহ পালন কৰি আহিছে। ইয়াৰ লগতে আমাৰ এই যিটা অনুষ্ঠান, যি দুদিনীয়া অনুষ্ঠান, মূলত আমি এদিনীয়াকৈ চিন্তা চৰ্চা কৰা হৈছিলে যদিও আৰু আমাৰ কিছু কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত আমি এই অনুষ্ঠানটি দুদিনীয়াকৈ আমি কৰিবলৈ লৈছোঁ। মূলত প্ৰথম দিনাখন আমাৰ মূল পতাকা উত্তোলন 100খন পতাকা উত্তোলন হ'ব, মৈদাম তৰ্পণ হ'ব, সুৰালুং বিধি আমাৰ তৰ্পণ হ'ব। তাৰপিছত আমাৰ চাউলুং চুকাফাৰ লগতে প্ৰথম জনা বৰগোহাঁই থাওলুং কাংগনৰ এটা প্ৰতিমূৰ্তিৰ সংলগ্ন এখন আমাৰ উদ্যান ইয়াতে স্থাপন কৰা হ'ব। সেইদিনা যিবিলাক আমাৰ ব্যৱস্থাপনা সেইবিলাক উদ্বোধন আৰু উন্মোচনৰ কাৰ্য সম্পন্ন কৰাৰ লগতে সদৌ অসম ভিত্তিত আমি এখন বুৰঞ্জীমূলক কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু পৰৱৰ্তী দিনটোত আমি এখন শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী যি শুভাৰম্ভণি অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান তথা মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এই শতবৰ্ষীয় বংশাৱলীখনি উদ্বোধন কৰিব বৰগোহাঁই বংশৰ শিৰোমণি স্বৰূপ শ্ৰদ্ধাৰ অৰ্থাৎ অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁই ডাঙৰীয়াই। ইয়াৰ উপৰিও অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দিশত উল্লেখনীয় অৱদান আগবঢ়োৱা বহুজন ব্যক্তি এই মুকলি সভাত অংশগ্ৰহণ কৰিব। আৰু নিশালৈ কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ অংশগ্ৰহণে আজি এটা সাংস্কৃতিক সন্ধিয়াৰ এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণিৰ যি কাৰ্যসূচী, সেই শুভাৰম্ভণি কাৰ্যসূচী সম্পন্ন হ'ব। আৰু পৰৱৰ্তী পূৰ্ণাংগ আমাৰ বংশাৱলীখন 2024 চনৰ ফেব্ৰুৱাৰী মাহত এই স্থানতে অনুষ্ঠিত হ'ব। ইয়াৰ পৰাই জানিব পৰা গৈছে যে 2024 চনত পূৰ্ণাংগ অধিৱেশনখন এইখন পথাৰতেই অনুষ্ঠিত হ'ব। যিখন শতবৰ্ষীয় এইখন পূৰ্ণাংগ অধিৱেশন নহয়, কিন্তু এইখন যি শতবৰ্ষীয় অধিৱেশনৰ এই যিটো শতবৰ্ষীয় অধিৱেশন পাতিছে তেওঁলোকে, আৰু তাৰ যিখন পূৰ্ণাংগ অধিৱেশন হ'ব, সেই পূৰ্ণাংগ অধিৱেশনখন এইখন পথাৰতে 2024 চনত অনুষ্ঠিত হ'ব। আমাক এই কথা জনালে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰগোহাঁই। আৰু আমি সকলোখিনি দৃশ্য দেখুৱাইছোঁ। আৰু আমি সেই 6 আৰু 7 ফেব্ৰুৱাৰীৰ দিনাখন আমি এইখন পথাৰতে উপস্থিত থাকিম। আৰু এইখন পথাৰৰ পৰা সম্পূৰ্ণ লাইভ দৃশ্য আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাই থাকিব প্ৰাইম 24 আছাম নৰ্থ ইষ্ট।